নমস্কাৰ বি টাইমছ আসাম ইউটিউব চেনেলটোৰ ওৱান এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে অসম তথা বিশ্বৰ ভিন ভিন প্ৰান্তৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ বাবে যুগুত কৰা হৈছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি আপোনালোকে এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ এটাকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰচণ্ড গৰমে দহিছে দেশ তথা ৰাজ্য। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যত উৎকট গৰমত দুটা দিনত প্ৰাণ হেৰুৱালে দুজনকৈ লোকে। বেংকৰ পৰা টকা আনিবলৈ গৈ গৰমত কাছাৰত মৃত্যু হৈছে 60 বছৰীয়া এগৰাকী বৃদ্ধাৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গুৱাহাটীৰ শিক্ষানুষ্ঠানৰ পৰা সন্তানক আনিবলৈ গৈ মৃত্যু অভিভাৱকৰ। গ্ৰীষ্ম প্ৰবাহৰ বাবে হিট ষ্ট্ৰকত মৃত্যু গুৱাহাটী ছেইণ্ট মেৰিজৰ অভিভাৱকৰ। গৰম বন্ধ খোলাৰ লগে লগে ৰাজ্যত বাঢ়িছে গৰম। দৈনিক বৃদ্ধি পাইছে পাৰা স্তব্ধ। ব্যাহত হৈছে স্বাভাৱিক জনজীৱন। পূৰ্বৰ অভিলেখ ভংগ কৰি অস্বাভাৱিকভাৱে বৃদ্ধি গৰমৰ প্ৰকোপ। কেৱল মহানগৰীয়ে নহয়, গৰম দহিছে দেশৰ কেইবাখনো ৰাজ্যত। গ্ল'বেল ৱাৰ্মিঙৰ কুফল ভুগিবলৈ পাইছে বিশ্ববাসীয়ে। প্ৰচণ্ড গৰমৰ বাবে ইৰাণত 2 দিনৰ লকডাউন ঘোষণা। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। বন্ধ থাকিব দেশখনৰ সকলো স্কুল, অফিচ, বেংক। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গ্ৰেপ্তাৰ হোৱাক লৈ ভয় নাই শিলাদিত্য দেৱৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। জেলত যোৱাক লৈ ভয় নাই শিলাদিত্যৰ। জেলত গ'লেও মাইকত আজান দিয়া বন্ধ হ'ব লাগিব। মাইকত আজান দিলে আমাৰ অসুবিধা হয়। প্ৰতিদিনে 5 বাৰ মাইকত আজান দিয়ে। দুৰ্গা পূজাত বা খ্ৰীষ্টমাছত এবাৰ দুবাৰকৈ ঢাক বজাই বা নাচ গান কৰে, কিন্তু প্ৰত্যেক দিনে 5 বাৰ আজান দিয়ে। এক বছৰত 1825 বাৰ আজান দিয়ে। মাইকত জোৰে জোৰে আজান দিলে আমাৰ হিন্দুসকলৰ অসুবিধা হয়। আমি মানসিকভাৱে সমস্যাত পৰোঁ। আজান বন্ধ কৰাৰ বাবে মই জেলত যাবলৈ সাজু। জেলত গ'লে মই ভালে পাম। আদালতত থিয় হৈ ন্যায়াধীশসকলকো আজানৰ কথা কম। মাইকত আজান দিয়াটো শব্দ প্ৰদূষণ। পুৱা 4 বজাত মাইকত আজান দিলে হিন্দুসকলৰ অসুবিধা হয়। তেওঁলোকে বছৰত 1825 বাৰ আজান দিয়ে। মাইকত আজান শুনি আমি আফগানিস্তানত থকা যেন লাগে। তালিবানৰ শাসন চলি থকা যেন অনুভৱ হয়। মাইকত আজান দিয়াৰ বিৰুদ্ধে জনতা ওলাই আহিব লাগে। বিজেপি নেতা শিলাদিত্য দেৱৰ বিস্ফোৰক মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গোপীনাথ বৰদলৈ তৰুণ গগৈৰ উদাহৰণ দি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল গৌৰৱ গগৈ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। দ্বিতীয় যোগী আদিত্যনাথ হ'বলৈ বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। শংকৰদেৱ আজান ফকীৰৰ পৰিৱৰ্তে তেওঁলোকে বিচাৰিছে বজৰং দলৰ আদৰ্শ। হিমন্ত বিশ্ব শৰ্মাই অনুকৰণ কৰিছে যোগী আদিত্যনাথক। উত্তৰ প্ৰদেশত যিদৰে গৰুক লৈ আইন আনিছে, একেই আইন আনিছে অসমতো। উত্তৰ প্ৰদেশৰ দৰে অসমতো চলিছে এনকাউণ্টাৰ ৰাজ। এইখন অসমত গোপীনাথ বৰদলৈ তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী আছিল। বন্ধু বান্ধৱীসকল, আজিৰ পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, অসম চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰীয়ে কৰিব পাৰিব বাহন। চৰকাৰী কৰ্মচাৰীৰ বাবে চৰকাৰে মুকলি কৰিলে আপোন বাহন আঁচনি। এই আঁচনিৰ জৰিয়তে গাড়ী ক্ৰয় কৰাৰ বাবে লাভ কৰিব ঋণ। এই ঋণৰ ইণ্টাৰেষ্ট ছাবচিডি চৰকাৰে বহন কৰিব। পুৰুষ কৰ্মচাৰীৰ বাবে 2%, মহিলা আৰু দিব্যাংগসকলৰ বাবে 3% ৰেহাই। ইলেক্ট্ৰনিক বাহন ক্ৰয় কৰিলে পুৰুষ কৰ্মচাৰীয়ে লাভ কৰিব 3% ৰেহাই। প্ৰতিজন চৰকাৰী কৰ্মচাৰীক চৰকাৰে দিব এই সুবিধা। সকলো বেংকৰ জৰিয়তে এই লোন ল'ব পাৰিব। 15 লাখ টকা পৰ্যন্ত ল'ব পাৰিব ঋণ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি অখিল গগৈৰ 10টা মুকলিকৈ প্ৰশ্ন। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। মংগলদৈৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন।
মংগলদৈত বজৰঙৰ কাৰ্যকলাপ আৰু আপোনাৰ চৰকাৰৰ উদাসীন প্ৰতিক্ৰিয়া কিয়? চৰকাৰৰ মন্ত্ৰী বিধায়কৰ সেই ঘটনাৰ সমৰ্থনত প্ৰকাশ কৰাৰ বক্তব্যই প্ৰতিজন নাগৰিককে জোকাৰি গৈছে। সঁচাই অসমত ভয়ানক সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰস্তুতি চলোৱা হৈছে নেকি? সঁচাকৈয়ে চৰকাৰে ইয়াৰ পৃষ্ঠপোষকতা কৰিছে নেকি? 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বে অস্থিৰতা সৃষ্টি কৰা হৈছে নেকি? চৰকাৰৰ বিৰুদ্ধে মাত মতা দল সংগঠনৰ কাম কাজ নিষিদ্ধ কৰা হয়, কিন্তু সাম্প্ৰদায়িক উন্মাদসকলক ৰাজ্যৰ আইন শৃংখলা এৰি দিয়া হৈছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া, জেহাদী কাৰ্যকলাপ চলোৱাৰ সন্দেহত অসমৰ কেইবাখনো মাদ্ৰাছা ভাঙি পেলোৱা নাছিল জানো? এতিয়া লোকচক্ষুৰ সন্মুখত অস্ত্ৰ চালনা প্ৰশিক্ষণ দিয়া মহৰ্ষি বিদ্যালয়ৰ ওপৰত ব্যৱস্থা ল'বনে? চৰকাৰে এনে পক্ষপাতিত্ব ৰাষ্ট্ৰৰ প্ৰতি মানুহৰ ঘৃণা সৃষ্টি নকৰিবনে? পত্ৰ লিখি এই প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, সংঘৰ্ষৰ সময়ত সকলোকে সুৰক্ষা দিয়া সম্ভৱ নহয়। মোৰ ইমান পুলিচ মিলিটাৰী নাই যে সকলোকে সুৰক্ষা দিব পাৰিম। 2,07,00,000 জনসংখ্যাৰ বিপৰীতে মোৰ 50,000 পুলিচ আছে। বিশ্বৰ কোনো দেশে সকলো জনতাক সুৰক্ষা দিব নোৱাৰে। আমি নিজৰ সুৰক্ষা নিজে লৈ এটা বাতাবৰণৰ সৃষ্টি কৰিব লাগিব, হাত দাঙিলে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে। সাম্প্ৰদায়িক সংঘৰ্ষই ভয়ানক ৰূপ লৈছে হাৰিয়ানাত। তেনে সময়তে সকলোকে সুৰক্ষা দিব নোৱাৰো বুলি কৈছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে। বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ খবৰ নিতৌ নিতৌ পাবলৈ হ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।